একেলগে মহল দিয়া নহ'ব মহল বন্ধ কৰিব লাগে মহল বন্ধ बरिखा दाङायाव बाला हा जावखांनायखौ बन्द खालामनांगौनि दाबिजों रायजो राजाफोरा सोमावसारदों। जोंखौ थांना थानो हो, जोंनि हा बिथाखौ फोजोबस्रांनो नाङा, बाला हा जावखांनायखौ बन्द खालाम बायदि स्लोगानजों गोमखांदों बाक्सानि फाग्लादिया दैसानि रुगुङा। बाला हानि कुवेरि गायसननायनि हेंथायै ओंखारबोदों गोबां रायजो राजाफोरा। बाक्सा जिल्लानि बरिखा दाङायाव दिनै गोबां रायजो राजाफोरा बाला हानि कुवेरि गायसननायनि हेंथायै गोख्रों सोमावसारो। मख'नो गोनांदि बाक्सा जिल्लानि बाथाबारि दखरा हाग्रा मावख'नि सिङाव थानाय बरिखा दाङायाव हाग्रा बिफाना बाला हानि कुवेरि गायसननो गनायथि होदोंमोन। नाथाय बे कुवेरिखौ गायसननायनि उनावनो फाग्लादिया दैसानि रुगुङा सोलायनानै बरिखा दाङा ओनसोलाव गिख्रांथाव हा खुरखानाय सोमजिहोयो, जायनि जाहोनाव दैसा सेराव जिउ खुंबोनाय सुबुंफोरनि गोबां हा हुफोरा दैसाजों खुरखा जायो। बेखौ लानानैनो दिनै ओनसोलनि रायजो राजाफोरा बाला हा कुवेरिखौ थाबैनो बन्द खालामनांगौनि थाखाय सरकारनिसिम दाबि खालामो। नङाब्ला फैगौ समाव गोख्रों सोमावसारनाय हाबाफारि खुंगोन होननानैबो ओनसोलनि रायजो राजाफोरा हुमखि होयो। ধনী হ'ব নিদে সরকার হলে আমি মরি যাম। আমি শুনাত ই মহলৰ নামটো হ'ল বৰিকাডোঙা মহলে আৰু ইয়াৰ মালিক হ'ল জনতা ব্ৰহ্ম আৰু হৃদীপ ডেকা। আমি শুনাত এখেতসকলে যিটো কাম কৰিব লৈছি আমি আগতে গম পোৱা নাছিল, কিন্তু অকস্মাত এই কামটো এখেতসকলে আনি পেলাই আমাৰ এটা ৰাইজৰ বহুত ক্ষতি হ'ব ধৰিছে। ইয়াৰ কাৰণে আমি আজি গোটাই ৰাইজে লগ লাগি পেলাই ইয়াক আমি তাৰমানে হবা নিদিওঁ বোলে বন্ধ কৰিম বুলি ওলাই আহিছোঁ। কাৰণ আমি ইয়াত মহল খুলি পেলাই আমি ধনী হ'ব খোজা নাই। আমি প্ৰটেকশ্যনহে বিচাৰিছোঁ চৰকাৰৰ পৰা, আমাক প্ৰটেকশ্যন দিব লাগে। বহুত বছৰ ধৰি আমি ইয়াত প্ৰটেকশ্যন বিচাৰি আজিও আমি কোনো এটা প্ৰটেকশ্যন পোৱা নাই। প্ৰটেকশ্যনৰ বিনিময়ত কি কৰিছে এখেতসকলে মহল বনাই পেলাই শিল বালি উঠাই পেলাই আমাৰ গাঁও অঞ্চলৰ বৰিকাডোঙা গাঁৱৰ অঞ্চলত বহুত ক্ষতিগ্ৰস্ত কৰিব ধৰিছে। গতিকে আমিতো সহ্য নকৰোঁ, আমি কোনোদিন সহ্য নকৰোঁ এইটো। চৰকাৰকতো আমি আগৰ বছৰত কিন্তু আমি এনেকুৱা ক্ষতিপূৰণো হোৱা নাছিল ইমান, কিন্তু আজি মোটামুটি 8-9 বছৰত ধৰি বহুত ক্ষতিপূৰণ কৰি আছে। ইয়াৰ কাৰণে আমি এতিয়া নতুন চৰকাৰ যিটো বৰ্তমানে যিটো চৰকাৰ চলি আছে এখেতসকলক আমি জনাইছোঁ। আমাৰ চিফ BTCৰ চিফ প্ৰটেকশ্যনহে বিচাৰোঁ আমি ইয়াত মহল বিচৰা নাই আমি। কাৰণ ইয়াত যদি প্ৰটেকশ্যন এৰি পেলাই যদি মহল যদি দিয়ে তেতিয়াহ'লে আমি নিজৰ হাতৰ ভৰিত কুঠাৰটো নিজৰ ভৰিত কাটি লোৱাহে নহ'ব। গতিকে আমিতো কোনোদিন আমি এই ক্ষতি কোনোদিন হ'ব নিদিওঁ, আমি প্ৰতিবাদ কৰিমেই এইটো। আৰু যদি প্ৰতিবাদ কৰাতে যদি নামানে তেতিয়া আমি ওপৰ মহলত গেলি যাইখিনি আমি বহুত কামো কৰিছোঁ আৰু কৈছোঁ। আমাৰ বৰ্তমানত চৰকাৰত যিটো মানুহে থাকি আছে লিডাৰ হিচাপে এখেতসকলক আমি বহুত জনাইছোঁ, কিন্তু আমি আশা কৰিছোঁ কিবা এটা এইকেইদিন ভিতৰতে তাৰমানে মহলটো বন্ধ কৰাৰ কাৰণে। মহলটো যদি বন্ধ নকৰে কেনেকুৱা ধৰণৰ? মহলটো বন্ধ নকৰিলেতো আপোনালোকে জানে আজি কেনেকুৱা প্ৰতিবাদ কৰিছে। আৰু এইটো প্ৰতিবাদ একো নহয়, হাজাৰ হাজাৰ ৰাইজ ওলাই আহিব, ইয়াতকৈ বিশাল প্ৰতিবাদ তাৰমানে হ'ব। আৰু মোৰ নাম শ্ৰী গিৰিধৰ ডেকা, মই ইয়াত মোৰ জন্মস্থান। আজি বহু দিনৰ পৰা পাগলদিয়া পাৰতে আমি বসবাস কৰিছোঁ, কিন্তু আগতে মই সৰুকালিতে সেনেকৈ গৰা খান্দা নাছিল, কাৰণ কিয় মহলবিলাক নাছিল, তেওঁলোক অহা নাছিল। যেতিয়াৰ পৰা তেওঁলোক আহিল লাহে 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 ইফালে খুন্দি দিয়ে, ইফালে পানীবিলাক আহি আমাৰ অন্তত 4-5খন গাঁও উঠাই গ'ল। 4-5খন গাঁও উঠাই যায়। তাৰপিছত আমাৰ কিমান যে মানুহৰ কিমান দুৰ্দশা হৈছে, কিমান তাৰমানে আৰু হিচাপ নাই, ভাষাইদি প্ৰকাশ কৰিব নোৱাৰোঁ, এনেকুৱা দুৰ্দশা আমাৰ। আৰু আমি এতিয়া গম পাইছোঁ যে এই মহলৰ কাৰণে আমাৰ এনেকুৱা হৈছে। সেইকাৰণে এইটো প্ৰতিৰোধ কৰিব লাগে, এই তেখেতসকলৰ মানে এই মহল উঠাব লাগে। আৰু মহলৰ মালিক এই ত্ৰিদীপ ডেকা বুলি শুনিছোঁ, আৰু মই বিশেষকৈ সেনেকৈ নাজানো, আমাৰ বোলে এনেকুৱাকৈ শুনিছোঁ।
চৰকাৰক আহ্বান জনাইছোঁ আমি চৰকাৰে যে এইটো তাড়াতাড়ি উঠাব লাগে আৰু বহুদিন আমাৰ অপেক্ষা কৰাৰ সময় নাই আৰু যদি নুঠাই কি কেনেদৰে পদক্ষেপ ল'ব? নুঠালি আৰু পদক্ষেপ মানে দূৰতৰ হ'ব আমি মানে খুব কঠোৰভাৱে আমি পদক্ষেপ ল'ম আমাৰ অতি শীঘ্ৰে এই মহলৰ হেৰিটো বন্ধ কৰিব লাগে আৰু আমাৰ ইয়াতে বড়ো ভাষা মিলি চবে আমি ইয়াত প্ৰতিবাদ কৰিছোঁ ইয়াৰ প্ৰায় 10খন গাঁও এই মহলৰ কাৰণে আমি থাকিব নোৱাৰিম আৰু আমাৰ বহুত মাটি ইয়াৰ পৰা নদীয়ে লৈ গ'ল আৰু হেৰি বস্তি ভেটি মাটি ভুই মাটি গোটেই প্ৰায় ভাগে বহুতৰে লৈ গৈছে আৰু ইয়াত হেৰি বন্ধ কৰিব লাগে थामजिगु बोसोरनिफ्रायनो देहायारि जोथोननि बिथिङाव बुहुमनि बयजोंबो फोथायजानाय लोगोसे साबसिन आरो रावजोंबो रुजुजायै गोरोन्थि गैयै फिथाइनि रादाय होग्रा एप'ल' डायग्नोस्टिक्सआ नोंथांमोननि साखाथियाव सौफैबाय बे एप'ल' डायग्नोस्टिक्स सेन्टाराव थैजों सोमोन्दो थानाय गासिबो बेराम कोविड-19 बेराम खि हासुदै आरो गुबुन गुबुन बेरामनि आनजाद खालामनाय जायो नोंथांमोनहाबो आनजाद खालामफैजानो हागोन थंआ जाबाय क'क्राझार टाउननि मालदां बाजारनि साखाथियाव थानाय रिलायन्स पेट्रल पाम्पनि उल्टाथिं रोखायै मिथिनो थाखाय नोंथांमोनहा 6001517103 नाम्बाराव सुलु लानो हागोन एप'ल' डायग्नोस्टिक्स सेन्टार क'क्राझार